সকলোলৈ নমস্কাৰ। আজি এটা নতুন ৰেচিপিলৈ সবকে স্বাগতম। আজি বনাইছোঁ ভীমকলৰ কেক, আটা দি বনাইছোঁ। তাৰ কাৰণে মই প্ৰথমতে কণী আৰু চেনিখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত এতিয়া মই ৰিফাইন অইল দি দিছোঁ 1 কাপ জোখত আৰু ভালকৈ এতিয়া মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি হোৱাৰ পাছত মই এতিয়া ভীমকলখিনি ভালকৈ চালনীখনত দি পেলাই ভালকৈ চালি লৈছোঁ। তাৰপিছত এতিয়া এটা জাৰত লৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ড কৰি হোৱাৰ পাছত এইখিনি মিক্সাৰটোত দি ভালকৈ আকৌ লৰাইছোঁ। এতিয়া ভালকৈ মিক্স কৰি লোৱাৰ পাছত মই আটা, বেকিং পাউডাৰ আৰু অলপ চৌডা দি পেলাই ভালকৈ চালনীখনেদি চালি লৈছোঁ। ভালকৈ চালি অলপকৈ ভালকৈ ফেটি লৈছোঁ মই আটাখিনি আৰু অলপ ফুড কালাৰো এড কৰি দিছোঁ তাতে। ফুড কালাৰ দিয়াৰ পাছত ভালকৈ বেটাৰটো মিক্স কৰি অলপ গাখীৰ দি দিছোঁ। এতিয়া অলপ টুটি ফুটি এড কৰি দিছোঁ। তাৰপিছত ভালকৈ মিক্স কৰি এতিয়া আগতীয়াকৈ মই অভেনটো মই প্ৰিহিট কৰি লৈছিলোঁ 180 ডিগ্ৰীত 10 মিনিটৰ কাৰণে। আৰু এতিয়া অলপ ভেনিলা এছেঞ্চ দি ভালকৈ লৰাই এতিয়া মই আগতীয়াকৈ ৰেডি কৰি ৰখা কেক টিনটোত মই বাটাৰ পেপাৰ দি থৈছিলোঁ আৰু এতিয়া কেকৰ বেটাৰখিনি ভালকৈ তাত দি এতিয়া মই অলপ আলমণ্ডছ সৰুকৈ কাটি লৈছিলোঁ। এতিয়া তাতে ওপৰত মই দি দিছোঁ টুটি ফ্ৰুটি আৰু অলপ আলমণ্ডছখিনি মই ভালকৈ দি দিছোঁ ওপৰত। আৰু এতিয়া বাকী টুটি ফ্ৰুটি দিয়া হোৱাৰ পাছত এতিয়া মই কেক টিনটো অভেনত দি দিছোঁ আৰু মই 20 মিনিটৰ কাৰণে ফাৰ্ষ্ট দি ল'ম। এতিয়া তাৰপিছতে চেক কৰিম আৰু এবাৰ। 40 মিনিটছৰ পিছত আমাৰ কেক এতিয়া ৰেডি হৈ গৈছে আৰু এতিয়া ঠাণ্ডা হোৱাৰ পাছত এতিয়া পৰিৱেশনৰ কাৰণে ৰেডি হৈ গৈছে আৰু বহুত টেষ্টি আছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু আমাৰ চেনেলটো এনেকৈ চাই থাকিব।